আমি সাধাৰণতে দেখা যায় যে কি প্ৰায় সকলো ল'ৰাই মিলাবলৈ চেষ্টা কৰি থাকে, কিন্তু এটা দুটা ছাইড মিলি যায়, কিন্তু সকলো ছাইড মিলাবলৈ অলপ জটিল হয়। তেওঁলোকে যদি এটা ছাইড মিলাব পাৰে তেতিয়াহ'লে গোটেইগালি মিলাব পাৰিব, কথা একো ডাঙৰ কথা নহয়। কিন্তু তাৰ মাজতে কেইটামান সৰু সৰু কথা ধ্যান দি যাবলগীয়া আছে, যে ফাৰ্ষ্ট টাইম এইটো মিলাবলৈ যোৱাৰ আগত আমি ফৰ্মুলাৰ কথা কয়, বহুতে কয় যে ফৰ্মুলা আছে, হয় ফৰ্মুলা আছে দুটামান, কিন্তু ইমান ডাঙৰ ফৰ্মুলা বা কিবা নহয় যে আমি এই কৰিব নোৱাৰিম। যে ইয়াত জানি ল'বলগীয়া কথা এইটো আছে যে কি ইয়াত মাজত মিডিলত যিকেইটা কালাৰ থাকিব, যে মিডিলত থকা কালাৰকেইটা কেতিয়াও চেঞ্জ নহয়, নিজৰ জেগাৰ পৰা আঁতৰি নাযায়। যে হোৱাইটৰ এটা ছাইডে ব্লু আছে, যে এইফালে গ্ৰীণ আছে, তেতিয়া যিমান পকালে মেলিলেও হোৱাইটটো এটা ছাইডে গ্ৰীণ, এফালে ব্লু, এফালে ব্ৰাউন, এফালে ৰেড, এনেকৈ থাকি যাব। বা হোৱাইটৰ অপজিটত য়েল্ল' আছে, য়েল্ল'ই থাকিব, এইটো কেতিয়াও ইয়াৰ ফালে আহিব নোৱাৰে, এইকেইটা চলিব নোৱাৰে। ব্লুৰ অপজিটত যদি গ্ৰীণ আছে, গ্ৰীণেই থাকিব, মানে মিডিল কালাৰকেইটা আমাৰ আল্টিমেটলি চেঞ্জ নহয়। প্ৰথম কথা এইটো। দ্বিতীয় কথা হ'ল কি, যে এইটো ঘূৰাবৰ সময়ত আমি দুটামান টাৰ্ণ জানি ল'বলগীয়া আছে, যে আমি সাধাৰণতে চিম্বলিকত ইউজ কৰা যায়, যেনেকৈ আৰ ডেছ, ইউ ডেছ, এনেকৈ কোৱা যায়। তো ইয়াত হ'ল কি আৰ ষ্টেণ্ডছ ফৰ ৰাইট ছাইড আমাৰ এইটো আমাৰ ৰাইট হেণ্ড ছাইড। তো ৰাইট হেণ্ড ছাইডত আমাৰ যেতিয়া আমি চিধাকৈ ঘূৰাম সেইটো আৰ বুলি কোৱা যায়। তাৰমানে চিধা মানে কি, আমাৰ এইটো ঘড়ীৰ দিশ, আমি এফালৰ পৰা দেখুৱাইছোঁ, এইটো ঘড়ীৰ দিশত ঘূৰাই আছোঁ মই, ঘড়ী এটা এনেকৈয়ে ঘূৰে। আল্টিমেটলি মই এইটো এনেকৈ ধৰি লৈছোঁ। তো এই ঘড়ী এইটো আমাৰ ৰাইট ছাইডটো হয়। আৰু আৰ ডেছ বুলি কোৱাৰ লগে লগে উল্টাকৈ ঘূৰিব, তো উল্টাকৈ আমি এনেকৈ ঘূৰাবলগীয়া হ'ব পাৰে। তো ইমান এগালটো ঘূৰাবলগীয়া নাই। ক'ৰবাত যেতিয়া আমি ফৰ্মুলা ইউজ কৰিম বা কিবা নিয়মত যাম, তেতিয়া আমি হয়তো এবাৰ দুবাৰ এই এনেকৈয়ে ঘূৰাবলগীয়া থাকে, এবাৰ ঘূৰালে ইয়ালে, নহ'লে নেক্সট ইয়ালে। ঠিক তেনেকৈ আৰ ছাইডটো হ'ল মানে ৰাইট ছাইডটো হ'ল। এবাৰ লেফ্ট ছাইডতো ঠিক তেনেকৈ যেতিয়া এল বুলি কোৱা যাব, তেতিয়াহ'লে এই চিধা দিশটো এনেকৈ হ'ব। কেলৈ আমি এনেকৈ অলপ ঘূৰাই চেক কৰি চালোঁ যে আমাৰ ঘড়ীটো এইফালে ঘূৰে, ঘড়ীৰ কাটা। তো এইটো ক্লক ৱাইজত হ'ল। তো এইটো হ'ল আৰ ছাইডে ক্লক ৱাইজ এইফালে ঘূৰিব, আৰু লেফ্ট ছাইডে ক্লক ৱাইজ এইফালে ঘূৰিব। অ'কে, এতিয়া কথা হ'ল কি, এণ্টি ক্লক ৱাইজটো আমি আৰ ছাইডত দেখুৱালোঁ, এইটো এণ্টি ক্লক ৱাইজ উল্টা, আৰু লেফ্ট ছাইডে এণ্টি ক্লক ৱাইজ এইফালে ঘূৰিব, এইফালে। তাৰমানে ইয়াৰ ডাইৰেকশ্যনকেইটা সদায় উল্টা হৈ যায়। ক্লক ৱাইজ, এণ্টি ক্লক ৱাইজ, ক্লক ৱাইজ, এণ্টি ক্লক ৱাইজ, ৰাইট আৰু লেফ্ট আমি জানিলোঁ। এতিয়া আৰু এটা জানিবলৈ আছে, আপাৰ আৰু ডাউন, মানে এইটো ইউ আৰু এইটো ডি। আপাৰ ক্লক ৱাইজ এইটো, আৰু এণ্টি ক্লক ৱাইজ এইটো। মানে ইউ বুলি ক'লে আমি এইফালে ঘূৰাম, আৰু ইউ ডেছ বুলি ক'লে এইফালে ঘূৰাম, এণ্টি ক্লক ৱাইজ। ডেছ এটা লগাই দিছোঁ যদি এইটো ইউ ডেছ, উল্টা পাকে আমি ঘূৰাম। অ'কে, আৰু ঠিক তেনেকৈ ডাউন, যেতিয়া ডি বুলি কোৱা যাব, ৰাইট ছাইডে ঘূৰাব লাগিব, মানে এইটো ক্লক ৱাইজত ঘূৰাব লাগিব। আৰু ডি ডেছ বুলি ক'লে লেফ্ট ছাইডে ঘূৰাব লাগিব, মানে উল্টা পাকে ঘূৰাব লাগিব, এণ্টি ক্লক ৱাইজ। আৰু এই দুটা হ'ল আৰ এল আপ আৰু ডাউন হ'ল। এতিয়া আমাৰ আৰু এটা ছাইড আছে, ফ্ৰণ্ট ছাইডটো আমাৰ ফ্ৰণ্ট ক্লক ৱাইজ হৈ আছে, এফ আমি ঘূৰাই আছোঁ, আৰু এফ ডেছ মানে উল্টা, এণ্টি ক্লক ৱাইজ। তো আৰ ডেছ, এফ ডেছ, এল ডেছ, ইউ ডেছ, ডি ডেছ, ডেছবোৰ কোৱাৰ লগে লগে এণ্টি ক্লক ৱাইজ, ঘড়ীৰ পৰা উল্টা দিশটো, ঘড়ী সাধাৰণতে সোঁ চাইডে ঘূৰে, এণ্টি ক্লক ৱাইজ উল্টা ফালে হৈ গ'ল। এইটো ছল্ভ কৰিবলৈ কি প্ৰচিডিঅ'ৰ ল'ম মই সেইখিনি কৈ আছোঁ এতিয়া বৰ্তমান, যে যিকোনো এটা কালাৰ আপোনালোকে ওপৰলৈ ধৰি ল'ব। ঠিক আছে, গ্ৰীণটো লৈছোঁ, য'ত আমাৰ যোগ চিনটোত এটাও ঘৰ নাই, এইটো নাই, এই চাৰিটা আমাৰ গ্ৰীণ হ'ব লাগিব, তাৰমানে যেতিয়াহে যোগ চিন্তা পাম। অ'কে, এতিয়া প্ৰথম মনত ৰাখিবলগীয়া কথা, কোনো ফৰ্মুলা নহয়, মনত ৰাখিবলগীয়া কথা এইটোৱে যে যেতিয়া আমি ইয়াত গ্ৰীণ এনেকৈ বিচাৰিম ইয়াত, তেতিয়াহ'লে এই মাজৰ গুটিকেইটা আমি তলত বিচাৰিব লাগিব, যে ইয়াত তলত গ্ৰীণ আছে নেকি ক'ৰবাত। ইয়াত এটাও নাই গ্ৰীণ। ইয়াতে পটককৈ আৰু এটা কথা কৈ থওঁ, যে মাজৰ গুটিকেইটা সদায় মাজতেই ক'ৰবাত থাকিব। ইয়াৰ মাজৰ গুটি ছাইডত চুকলৈ আহিব নোৱাৰে, আৰু চুকৰ গুটিকেইটা কেতিয়াও মাজত যাব নোৱাৰে। তো এই চুকৰ গুটিটো হয়তো তলতে থাকিব পাৰে, ইয়াত থাকিব পাৰে। এই চুকৰ গুটিটো ইফালে হ'ব পাৰিব, ইয়াৰ পৰা ইয়ালৈও যাব পাৰিব, ইয়ালৈও যাব পাৰিব, চুককেইটাতে যাব, চুকৰ গুটি চুকতে থাকিব সদায়। এতিয়া মাজৰ গুটি মাজত থাকিব। তো এতিয়া হ'ল কথা
যে ইয়াত গ্ৰীণটো আমি মনত ৰাখি লৈছোঁ, গ্ৰীণটো আমি আৰম্ভ কৰিছোঁ ওপৰলৈ লৈ। তো গ্ৰীণটো তলত যোগ চিন বনাবৰ কাৰণে গ্ৰীণ তলত ইয়াত আছে নেকি চাব লাগে। এই চাৰিটা তলত যোগ চিনত ক'ৰবাত গ্ৰীণটো আছে নেকি। তো যদি নাই তেতিয়াহ'লে আমি ইয়াৰ গ্ৰীণ তললৈ আনিব লাগিব। এতিয়া গ্ৰীণ আমাৰ ইয়াত আছে, এইটোতো বাদেই দিলোঁ মই, এইটো নালাগে আমাক চুকত থকাটো। তো মাজত থকা গ্ৰীণ ইয়াত আছে আৰু ইয়াত এটা আছে গ্ৰীণ, হৈ গ'ল। এই গ্ৰীণকেইটা আমাৰ ইয়াত আছে। তো আমি তললৈ আনিব লাগে। ফাৰ্ষ্ট টাইম মই এইটো কোনোফালে দিশ নাই, আপুনি ওপৰত গ্ৰীণটো ল'লেই হ'ল, দিশ কোনো নিৰ্দিষ্ট নাই যে এনেকৈয়ে ল'ব লাগিব, এইটো যে এইফালে থাকিব লাগিব বুলি কথা নাই, ব্ৰাউনটো এইফালে থাকিব বা হোৱাইটটো এইফালে থাকিব কথা নাই, যেন তেন থাকিব পাৰে। তো গ্ৰীণ ওপৰত আছে, আমি এতিয়া গ্ৰীণটো এটা ছাইডত পালোঁ গ্ৰীণ। এই গ্ৰীণটো তললৈ নিব লাগে। তললৈ নিবলৈতো আমি সৰু কথা আমি সকলোৱে জানোৱেই যে এইটো তললৈ অকণমান এনেকৈ পকাই দিলে আমাৰ তললৈ গুচি আহিব। এইটো গ্ৰীণটো তললৈ পাই গ'লি, মই বুঢ়াঙুলিতে গ্ৰীণটো ধৰি লৈছোঁ আৰু গ্ৰীণটো তলত পোৱাই দিলোঁ। আৰু তলত পোৱাই দিয়াৰ পাছত এতিয়া মই প্ৰথমতেই কৈছিলোঁ যে তলত গ্ৰীণ এটা লাগে, গ্ৰীণ আমি বিচাৰিবলৈ এইটো তলত এটা পোৱালোহি, আমি আহি পাই গ'লি গ্ৰীণটো তললৈ। এই গ্ৰীণটো যেতিয়া পালে, এই গ্ৰীণটোৰ লগত কি আছে, ব্ৰাউন আছে। ব্ৰাউনটো আমি কোনফালে আছে এইটো পকাই গৈ থাকিব লাগে। ব্ৰাউন ইয়াত পালেহি নাই, এইটো পোৱা হোৱাৰ পিছত আমি এতিয়া ওপৰত আমাৰ গ্ৰীণটো ওপৰত লৈ থৈছিলোঁ। এতিয়া আমাৰ এই ব্ৰাউনৰ ছেটটো গোটেইটো, ব্ৰাউন আৰু এইটো আৰু তলফালে গ্ৰীণটো, এইটো আমি গোটেই ছেটটো এক পাক ঘূৰাই এই গ্ৰীণটোৰ লগত ওপৰত মিলাই দিলোঁ। তো আমাৰ গ্ৰীণৰ এটা ছাইড হৈছে, বাকী তিনিটা ছাইড আছে। তো এতিয়া আকৌ এটা গ্ৰীণ মাজত ইয়াত দেখিছোঁ, এইটো আমি তললৈ নিব লাগে। ঠিক তেনেদৰে এইটো আকৌ এপাক তললৈ দি দিলোঁ, হ'ল। তো এই চুকত কি আছে কি নাই এইবোৰ আপোনালোকে চিন্তা কৰিবলগীয়া নাই। এই গ্ৰীণটো তলত আনিলোঁ, তললৈ আহিলে, তলত অহাৰ পাছত এতিয়া আমাৰ কি আহিলে, ইয়াৰ গ্ৰীণৰ লগত কি আছে, ৰেডটো চাব লাগে। গ্ৰীণটো লগত ৰেডটো এই মাজৰ গুটিটোৰ লগত মিলাব লাগে। তো ৰেডটো আমি পকাই আছোঁ ক'ৰবাত মিলিবই, এইটো মিলিলে ৰেডটো। এতিয়া এইটো হোৱাৰ পাছত আকৌ একেটা ষ্টাইল ডাইৰেক্ট ইয়াত ঘূৰাই দিলোঁ। আছিলে তললৈ, আমাৰ তললৈ আছিলে এনেকৈ, গ্ৰীণটো তলত আছিলে, এইটো ৰেডৰ লগত মিলাই ল'লোঁ। তাৰপিছত আমি এক পাক ঘূৰাই এইটো গ্ৰীণটো ওপৰলৈ লৈ আহিলোঁ। এতিয়া আমাৰ এই লাইনটো হৈ গ'ল। এইকেইটা গ্ৰীণ আহি গৈছে যদি আমি এইবোৰ ডিছপ্লেচ হৈ যাব, এইবোৰ আমাৰ প্ৰয়োজন নাই, এইবোৰ ইফাল হ'লেও আপত্তি নাই আৰু হ'বই এইবোৰ। এই গ্ৰীণ এই দুটা আমাৰ লাইন হৈছে। এতিয়া আমাৰ এই লাইনটো বনাবলৈ আছে, এইটো আৰু এইটো। তো মাজত আকৌ একেই কথাই, প্লাছ বনাবৰ কাৰণে মই কৈছোঁ শেষলৈকে আপোনালোকে গ্ৰীণেই বিচাৰি ফুৰিব, য'ত তলত বিচাৰিব। তলত এতিয়া নাই, যদি মাজত আৰু ক'ৰবাত চাই যাওঁ, গ্ৰীণ নাই। তো আৰু এইফালে মাজত চাই যাওঁ, এইটোত নাই, এইটোত আছে গ্ৰীণ। এইটো আমি তললৈ নিব লাগে। তললৈ নিবলৈ হ'লে মই কথিন কৈছিলোঁ ইয়াত থকাকেইটা তললৈ পকাই দিলেই আহি যায়। তেতিয়াহ'লে এইটো আমি ইয়ালৈ লৈ যাব পাৰিম, নিশ্চয় নিব পাৰিম, এনেকৈ কৰিলেই হৈ গ'ল। এতিয়া আমাৰ পাই গ'লগৈ। কিন্তু এটা কথা মনত ৰাখিব যে এই গ্ৰীণটো যেতিয়া এইফালে নিম, এই ওপৰত থকা গ্ৰীণটো আমাৰ এইফালে গুচি আহিব। ধৰিব পাৰিছেনে, এইটো আৰু এইটো চাই লওক, এইটো তাতে মই ধৰি লৈছোঁ। এনেকৈ গুচি আহিলে আমি চিন্তা কৰিবলগীয়া নাই, এইটো আকৌ ওপৰলৈ লৈ গুচি যাম। কিন্তু নিয়াৰ আগতে এইটো এনেকৈ আকৌ ওপৰলৈ লৈ যাম, কিন্তু নিয়াৰ আগতে কি কৰিম, এই গ্ৰীণটো তললৈ পঠিয়াই ল'ম। বাওঁ হাততে এই গ্ৰীণটো আমি তললৈ পঠিয়াই ল'লোঁ। তো আকৌ কি কৰিলোঁ, এই যিটো গ্ৰীণ আছিলে, এই গ্ৰীণটো আমি আকৌ আগৰ জেগালৈ লৈ গ'লোঁ। নিশ্চয় ধৰিব পাৰিলে, গ্ৰীণটো আকৌ লৈ গ'লোঁ। মই আকৌ এবাৰ দেখুৱাই দিছোঁ। আমাৰ পজিশ্যনটো আছিলে এনেদৰে আছিলে, হ'ল। এই গ্ৰীণটো আমি ইয়ালৈ নিলোঁ, এক পাক ঘূৰালোঁ, গ্ৰীণটো আমি ইয়ালৈ নিলোঁ, এইফালে গ্ৰীণটো ইয়াত গুচি আহিলে। অহাৰ পাছত এই গ্ৰীণটো আমি তললৈ পঠিয়াই লওঁ, এইটো ইয়াত আছেই, এইটো আমি তললৈ পঠিয়াই দিলোঁ, তলফালে গ'লগৈ এইটো। তো আমি কি কৰিলোঁ, এইটো যে গ্ৰীণটো ইয়াত আছিলে, এই আমাৰ প্লাছ চিনৰ প্ৰথম বনাই আছিলোঁ, এইটো ইয়াৰ আকৌ আগলৈ লৈ আহিলোঁ। তো আমাৰ এতিয়া তলফালে গ্ৰীণ এটা গুচি গ'ল, এই গ্ৰীণটো গ'ল, এইটো য়েল্লোৰ লগত মিলি আছে। তো সেইকাৰণে আমি এইটো কি কৰিম, ডাইৰেক্ট পকাই ওপৰলৈ কৰি দিম। তো আমাৰ এইটো আল্টিমেটলি এইটো হৈছেগৈ, টি নিচিনা হৈছে, আৰু এইটো আনিব লাগে। আকৌ মাজত গ্ৰীণ এটা ইয়াতে আছে, এই গ্ৰীণটো ইয়ালৈ নিব লাগে। এইটো আমি কেনেদৰে তললৈ নিম, তো তাত অকণমান চাওক, ধ্যান দিয়ক, একো ডাঙৰ কথা নহয়। এইটো তললৈ নিবলৈ আমি কি কৰিম, ফাৰ্ষ্ট টাইম এইটো আমি ছাইডলৈ আনিবলৈ চেষ্টা কৰিম। যে ফ্ৰণ্টৰ লেয়াৰটো পকাইছোঁ মই, জাষ্ট এইটো ছাইডলৈ লৈ আহিলোঁ, হ'ল। লৈ অহাৰ পাছত আকৌ আগৰ ফৰ্ম ছিষ্টেমতে কৰিম। এইটো এই ওপৰটো গুচি আহিলোঁ, আহক, এইটো তললৈ লৈ গ'লোঁ মই। লৈ অহাৰ পাছত এই গ্ৰীণটো মই বেলেগ এফালে নি ল'ম, এইফালে আনি ল'লোঁ বা সিফালে লৈ গ'লোঁ, মানে গ্ৰীণটো তলতে ইফাল কৰি দিলোঁ, এইটো ইফাল কৰি দিলোঁ। তো এই গ্ৰীণটো আকৌ আগৰ জেগালৈ লৈ গুচি যাম, এইটো লৈ গ'লোঁ, হৈ গ'ল। এতিয়া আমাৰ এইকেইটা হৈ আছে, আৰু এইটো তলত গ্ৰীণ এটা আহি গ'ল। এই গ্ৰীণটোত আমি এতিয়া ফালে চালোঁ, গ্ৰীণটোৰ লগত হোৱাইট আছে। তো এই হোৱাইটটো আমি মাজৰ গুটিৰ লগত মিলাব লাগে। এইটো ৰেডৰ লগত মিলিলে নহ'ব, হোৱাইটৰ লগত মিলালোঁ, মিলোৱাৰ পাছত লুটিয়াই দিলোঁ, হৈ গ'ল আমাৰ প্লাছ চিনটো। মহ বহুত ওলাইছে আমাৰ ইয়াত,
মই সেইটো মই আহিলেতো মাৰি ল'লোঁ। এতিয়া ইয়াত প্লাছ চিন হৈ গ'ল। নেক্সট টাৰ্গেট আমাৰ কি যে চুকৰকেইটা আনিম। এতিয়া মনত ৰাখিব প্লাছ বনাবৰ কাৰণে আমি তলত গ্ৰীণ আনি ল'বই লাগিব। তাৰপিছত কালাৰটোৰ লগত মিলাই ঘূৰাই দিম ওপৰলৈ। হৈ গ'ল এতিয়া আমাৰ প্লাছটো অ'কে। এতিয়া আহিব কি এনেকৈ কৰিলে মই যে তলত আনি পিনে কৰিলে কি হয়, এই গ্ৰীণটোৰ লগত এই য়েল্ল'টো মিলি আছে, এই ছাইডটো আমাৰ মিলি গৈছে আল্টিমেটলি। এই গ্ৰীণটোৰ লগত এইটো গ্ৰীণৰ লগত এই ব্ৰাউনটো মিলি আছে, তো এইটোৰ লগত এইটো হোৱাইটটো মিলি আছে। সেইকাৰণে আমি এইটো কৰি যদি আমি উল্টা পুল্টা কৰি গ্ৰীণটো যেনে ইয়ালৈ নিওঁ, তেতিয়াহ'লে আমাৰ এইটোৰ লগত হয়তো এইফালে হোৱাইটটোৰ লগত মিলি এইটো হয়তো বেলেগ এটা কালাৰ থাকিবও পাৰে, গ্ৰীণৰ লগত এই য়েল্ল'টো ইয়ালৈ গুচি আহিবও পাৰে। তো সেইকাৰণে মনত ৰাখিব যে এই তলতহে মিলাই লৈ পিনে ওপৰলৈ পকাব। এতিয়া চুকৰকেইটাৰ কাৰণে কি কৰিব লাগিব যে এনেকুৱা ছাইডত এই চুককেইটাত ফ্ৰণ্ট ছাইডত এনেকৈ ক'ৰবাত গ্ৰীণ আছে নেকি চাব। তো আমি এফালে এটা পাইছোঁ, ঠিক তেনেকৈ আৰু চাওঁ এফালেতো এটাও নাই, এইটো নাই, এইটো নাই, এইটোত এটা পাইছোঁ বাওঁহাতে, এইফালে নাই পোৱা, এইফালেও নাই, আৰু এটা আমি ইয়াত পালোঁ আৰু এটা এইফালে পালোঁ ইয়াত। তো আমি এটা এটাকৈ কাম কৰিব লাগিব। এই গ্ৰীণটো তলৰ লেয়াৰত বিচাৰিলোঁ, এটা পালোঁ, পোৱাৰ লগে লগে আমি তাৰ লগত কি কি ৰং লাগি আছে, এই গুটিটোত কি কি ৰং লাগি আছে এইটো চাব লাগিব। এটা হ'ল হালধীয়া, এটা হ'ল মটীয়া কালাৰ, ব্ৰাউন কালাৰ। তো য়েল্ল' আৰু ব্ৰাউন আছে। তো এতিয়া মাজৰ কালাৰ দুটা চাব লাগে যে এইটা ৰঙা আৰু হোৱাইট আছে, কিন্তু আমি ৰঙা আৰু হোৱাইটৰ মাজত এই গুটি টুকুৰা থাকিলে নহ'ব। এই দুটা ৰঙা আৰু হোৱাইটৰ মাজত থাকিলে, এই গুটিটো থাকিলে নহ'ব। এইটো আমাৰ কাৰ মাজত থাকিব লাগিব, ব্ৰাউন আৰু য়েল্ল'ৰ মাজত। তো আমি এইটো ঘূৰাই ঘূৰাই নি থাকিম। এইটো য়েল্ল' পালোঁ আৰু এইটো ব্ৰাউন পালোঁ। তো ব্ৰাউন আৰু য়েল্ল'ৰ মাজত মই এই টুকুৰাটো লৈ আহিলোঁ, গ্ৰীণ থকা টুকুৰাটো লৈ আহিলোঁ। ব্ৰাউন আৰু য়েল্ল' আছিলে, এইটো ব্ৰাউন আৰু য়েল্ল', ইয়াৰ মাজলৈ গুচি আহিলে, ব্ৰাউন আৰু য়েল্ল' এই মাজলৈ গুচি আহিলে হ'ল। এতিয়া এই টুকুৰাটো আমি কি কৰিব লাগিব, এই গ্ৰীণ থকা ছাইডটো আমি টুকুৰাটো সঠিক জেগাত আহি গ'ল। এই টুকুৰাটো সঠিক জেগাত আহিলে, অহাৰ পাছত এই টুকুৰা কি কৰিব লাগে, মনত ৰাখিবলগীয়া হৈছে এই লাইনটো আৰু এই লাইনটো, মানে এইটো এল টাইপত আপুনি মনত ৰাখিব। তো এই গ্ৰীণটো আমি সোঁ ছাইড এক পাক ঘূৰাম, এক পাক ৰাইট হেণ্ড ছাইডত ঘূৰাই দিলোঁ, আৰু এই লাইনটো কৈছিলোঁ যে এইটো আমি তললৈ ঘূৰাম। তললৈ ঘূৰাই এইটো যে নিছিলোঁ আকৌ লৈ আহিম। তাৰপাছত এইটো যে আনিছিলোঁ তললৈ, আকৌ এইটো ওপৰত লৈ যাম, মানে এইটো আনিলোঁ, উল্টা এবাৰ কৰিবলগীয়া হৈ যাব। হৈ গ'ল। তো আমাৰ ইয়াত গ্ৰীণ আহিলে। নেক্সট আমাৰ আকৌ তলৰ লাইনত গ্ৰীণ বিচাৰিব লাগে, এইটো এটা আছে। তো ইয়াত আকৌ একেই কথাই, ৰঙা আৰু বগা, কিন্তু ইয়াত চালোঁ ৰঙা আৰু বগা মাজতে আছে, তেতিয়াহ'লে ই সঠিক জেগাত আছে। তেতিয়াহ'লে এইটো এনেকৈ ফ্ৰণ্টৰ ফালে ধৰি ল'লোঁ, ধৰি আকৌ একেই এলটো বনাব লাগে। যদি লেফ্ট ছাইডে আছে, ৰাইট ছাইডে ঘূৰাই দিব লাগিব। ভুলতো এইফালে নুঘূৰাব, কিন্তু এইটো চকু সন্মুখলৈ আনি ল'ব। লেফ্ট ছাইডে আছে যদি ৰাইট ছাইডে ঘূৰাই দিব। তাৰপিছত এলটো এইফালৰটো আকৌ এইফালে আনিব, আনি এইটো যে নিছিলোঁ আকৌ আগৰ জেগাত আনিলোঁ, এইটো আকৌ আগৰ জেগালৈ লৈ গ'লোঁ। তো আমাৰ এইকেইটা হৈ গ'ল। নেক্সট এতিয়া আকৌ তলৰ লাইনত গ্ৰীণ বিচাৰিব লাগে। তলৰ লাইনত গ্ৰীণ নাই, এইবাৰ তলৰ লাইনত গ্ৰীণ নাই, কাৰণ আমি গ্ৰীণ কালাৰটো ওপৰত ৰাখিছোঁ, সেইটো মনত ৰাখি থ'ব লাগিব। সেইকাৰণে গ্ৰীণকে বিচাৰি আছোঁ। তো গ্ৰীণ এটা ইয়াত আছে, এই চুকৰ গুটিকেইটাত আমাক গ্ৰীণ লাগে। তো এটা চুকৰ গ্ৰীণ ইয়াত আছে আৰু এটা গ্ৰীণ তলত আছে। তো প্ৰথমতে আমি তলত থকাটোকে কৰি লওঁ। তলত থকাটো আমি এটা একেই কথা, আমি গ্ৰীণটো থকাৰ কাষত কি আছে, ৰঙা আৰু য়েল্ল' আছে, ৰেড আৰু য়েল্ল', আৰু ৰেড আৰু য়েল্ল'ৰ মাজতে আছে দুটা, এটা ৰেড এটা য়েল্ল'। তো এই গুটিটো সঠিক জেগাতে আছে। গ্ৰীণটো আমি এভইড কৰিছোঁ, এই দুটাতহে সদায় ৰাখি চাব লাগে। এই দুটাক, এই গুটি দুটাৰ মাজত থাকিব লাগে, যিটো কালাৰ থাকিব। পজিশ্যন উল্টা পুল্টা থাকিলে কোনে মাজত থাকিলেই হ'ল। অ'কে। তো এই গ্ৰীণটো আমি এপাক এই পজিশ্যনটোলৈ আনি ল'ব লাগিব সঠিক জেগাত অহাৰ পাছত। কিন্তু এইটো যেতিয়াই মই ইয়ালৈ আনিলোঁ, এই তলৰটো যেতিয়া আমি এই পজিশ্যনটোলৈ আনিলোঁ, তেতিয়া আমাৰ ওপৰত যিটো বনাই থৈছিলোঁ প্লাষ্টৰ সেইটো ইয়ালৈ গুচি গ'ল, ইয়াৰ পালেগৈ। আমি এইটো ইয়াত আছিলে নহয়, এই গ্ৰীণ তলৰ গ্ৰীণটো এইডোখৰলৈ আনিবলৈ যাওঁতে মোৰ কি হৈছে, এইখিনি ইফালে গুচি গৈছে। যাবলৈ দিয়ক, একো নহয়, এটা মোৰ তালৈ গুচি গ'ল। কিন্তু আমি তলৰ গ্ৰীণটো ইয়াৰ পালেহিনে, পোৱাৰ পাছত এইটো আমাৰ এবাৰ বাওঁ ছাইডে নি ল'ব লাগিব। আকৌ দেখুৱাইছোঁ, এইডোখৰ পোৱাৰ পাছত বাওঁ ছাইডে নিব লাগিব। অকণমান মনত ৰাখিবলগীয়া কথা। তাৰপিছত এইটো যে আমি নিছিলোঁ, এইটো আকৌ লৈ আহিম, আগৰ জেগালৈ গুচি আহিলে হ'ল। এতিয়া এই গ্ৰীণটো ডাইৰেক্ট এই চুকটোত আনিম, এই গ্ৰীণটো ডাইৰেক্ট এই চুকটোত আনিম। এনেকৈ আনি একেবাৰে দুটা পাক ঘূৰাম, মানে এইটো এক পাক আগৰ জেগাত আহিলে, দুই পাক তলৰ জেগাত আহিলে, হৈ গ'ল।
এই গ্ৰীণটোতে আমাৰ ধ্যান আছিলে, বাকীটো বাদ দিলোঁ মই, এইটোৱে আমাৰ ধ্যান আছিলে। এইটো আমি ইয়াত পালোহি। পোৱাৰ পাছত কি কৰিলোঁ, এই গ্ৰীণটো আমি অলপ ডিছপ্লেচ কৰি ইফালে পঠিয়াই ল'লোঁ, আৰু কাৰণ আমাৰ এই লাইনটো আমি পোনাবলগীয়া আছিলে, লাইনটো আমি ইয়াত পোনাই দিলোঁ হ'ল। কিন্তু ইয়াত কৰিব যাওঁতে এইটো এটা নিজে নিজে আহি গ'ল, কিন্তু এইটো আহিলেও এইটো ভুলকৈ আহিছে, এইটো পিছত আমি চেঞ্জ কৰিব লাগিব। কেলৈ ইয়াৰ লগত হোৱাইটটো এইটো য়েল্ল'টো, কাৰণ ক'লো এই য়েল্ল'টো ক'লেও নাযায়, এইটো হোৱাইট থাকিলে নহ'ব, এইটো য়েল্ল' আহিব লাগিব, ইয়াত বেলেগ এটা গ্ৰীণ আহিব লাগিব হ'ল। এতিয়া আমি এইটো আহিলেও আমি এইটো গুৰুত্ব দি লাভ নাই, আমাৰ যিটো গ্ৰীণ আমি এতিয়ালৈ পঠিয়াইছিলোঁ সেইটো আমি আকৌ পালোঁগৈ জেগাত। পোৱাৰ পাছত এতিয়া কি হ'ল, এইটো আমি চাব লাগে য়েল্ল' আৰু ৰেডৰ মাজত আছেনে নাই। য়েল্ল' আৰু ৰেড, ব্ৰাউন আৰু য়েল্ল' এইটো ভুল, তেতিয়াহ'লে আমি কি কৰিব লাগিব, য়েল্ল' ৰেড এই দুটা, তাহলে এই টুকুৰাটো আমি এই দুটাৰ মাজত আনিব লাগিব। আনিলোঁ, য়েল্ল' আৰু ৰেডৰ মাজত আহি গ'ল আমাৰ য়েল্ল' আৰু ৰেড গ্ৰীণ লাগি থকা টুকুৰাটো। তো এতিয়া আমাৰ আকৌ একেই ষ্টাইল, এইবাৰ এলটো এইফালৰ পৰা আৰু এইফালৰ পৰা হ'ল, ধৰিব পাৰিছে এল এনেদৰে হ'ল এইবাৰ আমাৰ। তো আমাৰ কি হ'ব, এই ৰাইট ছাইডে আছে, লেফ্ট ছাইডলৈ টাৰ্ণ কৰিম এবাৰ, আৰু এই ওপৰত পৰা থকাডাল তললৈ আনিম, আকৌ এইডাল আকৌ এপাক ঘূৰাই আগৰ জেগাত লৈ আহিলোঁ। তো এইটো আমাৰ গুচি গ'ল, এই গুটিটো ইয়াত যিটো আছিলে মই এবাৰ তললৈ আনি পিনে ইয়াৰ পোৱাই দিলোঁগৈ এপাক এনেকৈ ঘূৰাই, কিন্তু এতিয়া আমি আকৌ আগৰ জেগাত লৈ গ'লোঁ, আমাৰ এইফালে থকা গ্ৰীণটো ইয়ালৈ গুচি আহিলে, এতিয়া আল্টিমেটলি এইটো শুদ্ধ জেগাত আহি গ'ল। তেওঁখিনি ইয়াত হোৱাইট আছিলে, এতিয়া য়েল্ল' আহি গ'ল, এইফালে ৰেড লগত মিলি গ'ল হ'ল। আৰু এইবোৰ ইমান চাব নালাগে, আপুনি মই কোৱা মতে এনেকৈ কৰি গ'লেই অট'মেটিক মিলি যাব। তো এতিয়া আকৌ গ্ৰীণ এটা তলত আহিলে, তলত অহাৰ পাছত আমি চাব লাগে যে এইটো হোৱাইট আৰু গ্ৰীণৰ কাষত থকা হোৱাইট আৰু ব্ৰাউন, হোৱাইট আৰু ব্ৰাউন, এইটো য়েল্ল' আৰু ৰেড আছে, তেতিয়াহ'লে এই টুকুৰাটো এইখনত নহয়, নিশ্চয় আমি এইটো ঘূৰাব লাগিব, কি আছে ব্ৰাউন আৰু হোৱাইটৰ মাজত নিব লাগিব। তো এইটো হোৱাইট আৰু ব্ৰাউন আমি ইয়াৰ মাজলৈ লৈ আহিলোঁ। এই হোৱাইট আৰু ব্ৰাউনৰ মাজত এই টুকুৰাটো আহিলে, য'ত গ্ৰীণ হোৱাইট আৰু ব্ৰাউন আছে। এইটো অহাৰ পাছত এইটো আমি আকৌ ফ্ৰণ্ট ছাইডে ল'লোঁ, আকৌ একেই গ্ৰীণটো থকা ফালে এলটো মনত ৰাখিব। তো এইটো আমি এইফালে ঘূৰাম, ৰাইট বাওঁ ছাইডে থাকিলে সোঁ ছাইডে ঘূৰাম, আৰু এইটো তললৈ আনিম, আনি পিনে এই গ্ৰীণটো ইয়াত লগাই এইটো আকৌ ওপৰলৈ পঠিয়াই দিম, হৈ গ'ল। এতিয়া আমাৰ ওপৰ লাইনটো ক্লিয়াৰ হৈ গ'ল, আৰু আমি ইমানখিনি নিয়ম ফ'ল' কৰি যোৱাৰ কাৰণে কি হ'ল, আমাৰ চব শুদ্ধ ফালে হৈছে। এই ওপৰ লেয়াৰটো আমাৰ অ'কে, সম্পূৰ্ণ ওপৰ লেয়াৰটো আমাৰ অ'কে হৈ গ'ল। এতিয়া নেক্সট আমি তলৰ লেয়াৰত মাথা মাৰিব লাগে। তলৰ লেয়াৰত মাথা মাৰিবলৈ বেলেগ লেয়াৰটো চাই থাকি প্ৰয়োজন নাই, এটা আমাৰ মনত ৰাখিব। প্ৰথম আকৌ এবাৰ কৈছোঁ, প্লাছ বনাবলৈ গ্ৰীণৰ টুকুৰাত আমি যিটো কালাৰ চইচ কৰি লৈছোঁ এই কালাৰটো তলত বিচাৰিব লাগে। নেক্সট চুকৰকেইটা মিলাবলৈ সেই গ্ৰীণ কালাৰটো আমি ইয়াত বিচাৰিব লাগে হ'ল, ইয়াত বিচাৰিব লাগে। আৰু নেক্সট এতিয়া আমাৰ আহিলে ইয়াত, এইখিনি টাৰ্গেট কৰিবলৈ হ'লে নেক্সট আমাৰ কামটো হ'ব কি, তলফালে কি কালাৰ আছে সেইটো আমি মনত ৰাখি থ'ব লাগিব, ব্লু। তো ব্লুৰ লগত যিকেইটা মাজত প্লাছ বনি আছে বা এনেকুৱা পজিশ্যনত যিকেইটা গুটি আছে, এই পজিশ্যনত যিকেইটা গুটি আছে এই কিউবকেইটা আমি কি কৰিব লাগে, ব্লু নাইকিয়া এই কালাৰটো নাইকিয়া কিউবকেইটা বিচাৰিব লাগে চুকেত, এই চাৰিটাত। তো প্ৰথম আমাৰ এইটোৱে আছে দেখিছোঁ, তো এইটোত আমাৰ ব্লু কালাৰটো আছেনে এই টুকুৰাটোত, নিশ্চয় আছে, কাৰণ এইটো তলত ব্লু আছে, সেইটো আমি ব্লু কালাৰ এই টুকুৰাটো ৰঙা আৰু ব্লুৱে আছে, তুলি এই টুকুৰাটো এভইড কৰিব লাগিব, আমি এই টুকুৰাটো এভইড কৰিম। নেক্সট আমি এইফালে ঘূৰাই দিলোঁ, এইটোত দেখিছোঁ য়েল্ল' আৰু ব্লু আছে, আৰু তলত ব্লু কালাৰ আছে, তেতিয়াহ'লে এইটোকে এভইড কৰিব লাগিব। ব্লু কালাৰটোত এই কালাৰটো ইয়াত থাকিবই নালাগিব, এই টুকুৰাটোত এই ব্লু কালাৰটো এই টুকুৰাটোত নাই, তাৰমানে ৰেড আৰু হোৱাইটহে আছে, তাহলে এইটুকু আমাৰ কামৰ। তাহলে এই ৰেড কালাৰটো আমি আকৌ এইটোৰ লগত মিলাই এক পাক ঘূৰাব লাগিব, ৰেড কালাৰটো ক'ত পাম, তো ৰেড কালাৰ পাই গ'লোঁ, এইটো মিলি গ'ল। এইটো মিলাৰ পাছত এতিয়া সৰু কথা আছে, অথনি যেনেকৈ মিলোৱাৰ পাছত ওপৰলৈ ঘূৰাই পিনে ইয়ালৰ প্লাছ বনাইছিলোঁ সেইবোৰ নহয়। তো মিলাৰ পাছত আমাৰ কাম আছে কি, কাৰণ আমাৰ টাৰ্গেট এতিয়া আমাৰ ছেকেণ্ড লেয়াৰটো, সেইকাৰণে কি হ'ব, ৰেডটো আমাৰ লগত এইটো মিলি গ'ল, ব্লু কালাৰো ইয়াত নাই এই টুকুৰাটোত, তেতিয়াহ'লে আমি কি কৰিম যে ইয়াত হোৱাইট কালাৰটো আছে যে সেইটো চাব লাগিব, ইয়াততো হোৱাইট আছে, তো হোৱাইটটো আমাৰ লেফ্ট ছাইডে নহ'লে ৰাইট ছাইডে থাকিবই, হয় ৰাইট ছাইডে থাকিব নহয় লেফ্ট ছাইডে থাকিব। এতিয়া আমাৰ লেফ্ট ছাইডে আছে, তো এই হোৱাইট কালাৰটো যদি লেফ্ট ছাইডে আছে তেতিয়াহ'লে এইটো এই টুকুৰাটো সম্পূৰ্ণ মিলাই লোৱাৰ পাছত একবাৰ ইয়ালৈ ঘূৰাই দিব, অপজিটত, উল্টাটোহে ইয়াত কাম হয়, বিশেষকৈ অপজিটত ঘূৰাব। ঘূৰোৱাৰ পাছত একেই ফৰ্মুলা, অথনি এলটো যে কৈ আছিলোঁ, যদি সোঁ ছাইডে ঘূৰাইছোঁ তেতিয়াহ'লে আপুনি এই বাওঁ ছাইডৰ হেৰিটো আকৌ
ডাউন কৰিব তললৈ তেতিয়াহ'লে আকৌ এবাৰ আমি এইটো আগৰ জেগালৈ লৈ আহিলোঁ তাৰপিছত এইটো ওপৰত লৈ গুচি গ'লোঁ ওপৰত লৈ যোৱাৰ লগে লগে আমাৰ এইটো ব্ৰেক হৈ গৈছে সেউজীয়াটো ইয়াত আঁতৰি গ'ল কিন্তু আঁতৰিলেও আমাৰ চিন্তা কৰিবলৈ কাৰণে সেইটো আঁতৰিবই আঁতৰি এইডোখৰত চাৰিটা চুকাৰ মিলাবলৈ আমি যিটো ফৰ্মুলা কৈছিলোঁ সেইটো একেই কৰিব লাগিব আকৌ সেউজীয়াটো ইয়াত আহি গ'ল তলত তাহলে এইটো আকৌ এলটো মিলাই এইটো সেউজীয়াটো বাওঁ চাইডে এইটো তললৈ এইটো আকৌ এইটো এইফালে ঘূৰাই এইটো আকৌ আগৰ পজিশ্যনত লৈ গ'লোঁ 2-3বাৰমান প্ৰেক্টিছ কৰিলে আপোনালোকে নিজে নিজে পাৰি যাব নেক্সট আমাৰ কি হ'ল নহ'ল আমি নাজানো এইটোত কিন্তু এইটো কমপ্লিট হোৱা নাই আকৌ কৰিব লাগিব কি যে তলৰ টুকুৰাকেইটাত ব্লু নাইকিয়াটো বিচাৰিব লাগিব তো এই টুকুৰাটো চাওঁ এই টুকুৰাটো ব্লু আছেই দেখিছোঁ এইটো বাদ দিলোঁ এই টুকুৰাটো বাদ দিলোঁ এই টুকুৰাটো চাইছোঁ এই টুকুৰাটোত ব্ৰাউন আৰু হোৱাইট আছে ব্লু নাই তাৰমানে এইটো কাম আছে আমাৰ আৰু এইটো আমাৰ আল্টিমেটলি ব্ৰাউনৰ লগত মিলি আছে তেতিয়াহ'লে কি কৰিম এইটো এই বস্তুৰে চাম তলৰ হোৱাইট কালাৰটো হয় বাওঁ চাইডে পাম নহয় সোঁ চাইডে পাম তলৰ হোৱাইট কালাৰটো সোঁ চাইডে আছে যদি সোঁ চাইডে আছে তেতিয়াহ'লে আমি এইটো তলৰটো সোঁ চাইডে যদি এনেকৈ যদি মিলি আছে তেতিয়াহ'লে এইটো আমি আকৌ উল্টা পাকে ঘূৰাম এইটো যদি এপাকে ঘূৰাইছোঁ তেতিয়াহ'লে সোঁ হাতৰ সেইটো আকৌ তললৈ আনি এইটো ইয়াত দি দিম তাৰপিছত আমি এইটো আকৌ ওপৰলৈ লৈ গুচি যাম লৈ যোৱাৰ পাছত এইটো আকৌ ইয়াত পাই গ'লগৈ কিন্তু এইটো আমাৰ অমিল হৈ গ'ল অমিল হ'লেও আপত্তি নাই আকৌ একেই ফৰ্মুলা চুকৰকেইটা মিলাবলৈ যিটো ফৰ্মুলা আছিলে যে এই গ্ৰীণটো বাওঁ চাইডে আছে এইটো হোৱাইট আৰু ব্ৰাউনৰ মাজত অট'মেটিক হোৱাইট আৰু প্ৰথম যদি আপুনি মিলাই লয় তেতিয়াহ'লে হোৱাইট আৰু ব্ৰাউনৰ মাজত থাকিয়ে যাব হোৱাইট আৰু ব্ৰাউনৰ মাজতে আছে ঠিক আছে টুকুৰাটো আকৌ আগৰ ফৰ্মুলাটোৱে এইটো এলটো মানে এনেকৈ আছিলে তো এইটো আমি এইফালে সোঁ চাইডে ঘূৰালোঁ এইটো তললৈ ঘূৰালোঁ আৰু এইটো এনেকৈ কৰিলোঁ আকৌ আগৰ পজিশ্যনত লৈ গ'লোঁ তো এতিয়া আমি ফৰ্মুলা মতে যোৱাৰ কাৰণে কি হৈছে আমাৰ আল্টিমেটলি এইটো আগৰ মতেই আছে এইফালে আমাৰ মিলি গৈছে এইফালে আমাৰ এটা মিলাবলৈ আছে এইফালেও এটা মিলিবলৈ আছে তো এই গোটেইকেইটা মিলাবলৈ আছে আকৌ একে কথাই তলৰ লাইনত আমি কাম কৰিবলৈ হ'লে ছেকেণ্ড লেয়াৰটোৰ কাৰণে আমি যদি কাম কৰি আছোঁ বৰ্তমান তো ছেকেণ্ড লেয়াৰটোৰ কাৰণে আকৌ তলতে বিচাৰিব লাগিব ব্লু নাইকিয়া এই ব্লু কালাৰটো এই টুকুৰাটোত আছেনে আছে ব্লু আৰু ৰেড এই ব্লু কালাৰটো এই টুকুৰাটোত আছেনে আছে য়েল্ল' আৰু ব্লু এই ব্লু কালাৰটো এই টুকুৰাটোত আছেনে নাই এনেকুৱাও কেছ হ'ব পাৰে আপোনালোকে গোটেইকেইটা কালাৰতে টুকুৰাতে ব্লু এটা থাকিব যেনেকৈ এইটোত ব্লু আছে এইটো তলফালে ব্লু আছিলে এইটোতো ব্লু আৰু ৰেড ব্লুটো আছেই ইয়াত এইফালেও ব্লু আৰু ব্ৰাউন ব্লুটো আছেই আৰু এইটোত নাই কিন্তু এনেকুৱা হ'ব যে গোটেইকেইটাতে ব্লু এটা থকা পাবও পাৰে তেতিয়া কি হ'ব মই আপোনালোকক লাষ্টত দেখুৱাই আছোঁ ভিডিঅ'টোত যে আপোনালোকে যদি সেইটো পজিশ্যন পাইছে তেতিয়াহ'লে কি কৰি ল'ব যে এনেকুৱা নোহোৱা পাবলৈ তেতিয়াহ'লে আমি এতিয়া দেখিছোঁ যে এইটো আমাৰ ব্লু নাই তেতিয়াহ'লে য়েল্ল'টো কালাৰটো আমি য়েল্ল'ৰ লগত মিলাব লাগিব একপাক ঘূৰাই মিলালোঁ মিলোৱাৰ পাছত আকৌ একেই কথা ৰেডটো বাওঁ চাইডে নহ'লে সোঁ চাইডে পামেই তেতিয়া ৰেডটো বাওঁ চাইডে আছে লেফ্ট চাইডে আছে তেতিয়াহ'লে আমি এইটো কি ক'ম ৰাইট চাইডে ঘূৰাই দিলোঁ আমাৰ গ্ৰীণটো ওপৰতে আছে মই গ্ৰীণ উঠাই ওপৰতে ৰাখিছোঁ হ'ল এইটো আকৌ ৰাইট চাইডে ঘূৰাই দিলোঁ হ'লনে ৰেডটো বাওঁ চাইডে আছে এই ৰেডটো সোঁ চাইডে নাই তেতিয়াহ'লে বাওঁ চাইডে আছে যদি আমি সোঁ চাইডেহে ঘূৰাম নাইকিয়া ফালে ঘূৰাম আৰু এইফালে গ্ৰীণটো আকৌ ওপৰত যিটো মিলি আছিলে এইটো আমি সোঁ চাইডে ঘূৰালোঁ এইটো আকৌ তললৈ আনিলোঁ আনি এইটো ইয়াত লৈ আহিলোঁ এইটো আকৌ মিলাই দিলোঁ আৰু এইটো ইয়াত লৈ গ'লোঁ আকৌ আগৰ কণ্ডিশ্যনে আহিলে এইটোকেইটা যেনেকৈ মিলাইছিলোঁ এইটো আকৌ চেঞ্জ হ'লেও চিন্তা কৰিব নালাগে গ্ৰীণটো তলত আহিবই কাৰণ চুকৰকেইটা মিলাবলৈ গ্ৰীণ এটা তলৰ লাইনত বিচাৰিব লাগে তলত পাবই আপুনি আৰু সেইটো লাহেকৈ এই যদি সোঁ চাইডে আছে বাওঁ চাইডে একপাক টাৰ্ণ কৰি ওপৰটো তললৈ আনি আকৌ এবাৰ মিলাই আকৌ এইটো আগৰ জেগালৈ গুচি গ'লোঁ আমাৰ এইটো মিলি গ'ল এই লাইনটো মিলিলে এতিয়া আমাৰ এটা মিলিবলৈ আছে এইফালে হোৱাইটটো মিলিলে এইটো মিলিবলৈ আছে এইটো মিলিবলৈ কথা একেটাই ছেকেণ্ড লাইনৰ কাম কৰি আছোঁ যদি আমি ছেকেণ্ড লাইনৰ কামৰ কাৰণে অকল তলত ব্লু নাইকিয়া বিচাৰিব লাগে কাৰণ তলৰ কালাৰটো আমাৰ ব্লু ওপৰত গ্ৰীণ তো ব্লু নাইকিয়া টুকুৰা এইটো আকৌ ব্লু আছেই ইয়াত এই টুকুৰাটো কাম নাই আমাৰ এইটোতো য়েল্ল' ব্লু এইটো ব্লু আছে কাম নাই এইটো ব্ৰাউন আৰু য়েল্ল' এইটোত ব্লু নাই তেতিয়াহ'লে এই টুকুৰাটো আমি এই ব্ৰাউন কালাৰটো ব্ৰাউনৰ লগত মিলাব লাগে তেতিয়াহ'লে আমি এইটো ব্ৰাউনৰ লগত এইটো মিলিলে মিলোৱাৰ পাছত একেই কথা য়েল্ল' কালাৰটো হয় ৰাইট নহ'লে লেফ্ট চাইডে পাম এতিয়া আমি লেফ্ট চাইডে আছে য়েল্ল' কালাৰটো ৰাইট চাইডে নাই তেতিয়াহ'লে নাইকিয়া ফালে ঘূৰাব লাগিব হ'লনে য়েল্ল' কালাৰটো নাইকিয়া ফালে মানে এইটো ধৰিব পাৰিলে নহয় য়েল্ল' তলত এনেকৈ আছে এইটো য়েল্ল' কালাৰটো এইফালে আছে এইফালে য়েল্ল' কালাৰ আছে আৰু সেইকাৰণে আমি য়েল্ল' নথকা ফালে ঘূৰাম তলত যিটো কালাৰ পামেই হয় এইফালে বা এইফালে পামেই সেইটো 100% গেৰাণ্টি তাৰপিছত এই যেতিয়া এইফালে ঘূৰাইছোঁ তেতিয়াহ'লে বাওঁ চাইডৰটো তললৈ আনি আকৌ এইটো আগৰ জেগাত আনি এইটো আকৌ ওপৰলৈ লৈ গুচি যাম হৈ গ'ল আকৌ এইটো ডিছপ্লেচ হ'লে
কথাই কথাই প্ৰতিটো ষ্টেপত কৰিবই লাগিব। এই গ্ৰীণটো তললৈ গুচি আহিলে, কাৰণ ওপৰত চুকৰকেইটা খেলি মেলি হ'লেই আপুনি তলতে বিচাৰিব। তলত যেতিয়া মিলি যায় আল্টিমেটলি তলৰটো আকৌ ওপৰলৈ নিয়াৰ আগত এইকেইটা চাই ল'ব খেলি মেলি হৈছে নেকি। যদি এইটো ব্ৰাউন আৰু য়েল্লো মাজত আছে, ব্ৰাউন আৰু য়েল্লো মাজতে আছে, টুকুৰাটো সঠিক জেগাত আছে, ব্ৰাউন আৰু য়েল্লো মাজতে আছে টুকুৰা, তেতিয়াহে থাকিব লাগিব। এই পজিশ্যনটো আনি লোৱাৰ পাছত একেই এল অথনি প্ৰথমতেই কৈছিলোঁ, একেটাকে কৈ আছোঁ মই বাৰে বাৰে। এইটো বাওঁ ছাইডে ঘূৰাম আৰু এই ওপৰডাল তলফালে ঘূৰাই আকৌ এইটো আগৰ জেগাত লৈ আহিম। হ'ল, এইটো আমি ইয়াৰ পৰাই গ'লোঁ। এতিয়া আমাৰ এই গ্ৰীণ মিলিলে, এই ছাইডটো মিলিলে, এই ছাইডটো মিলিলে, এই ছাইডটো মিলিলে, এই ছাইডটো মানে দুটা লেয়াৰ, আপাৰ লেয়াৰ মিডিল লেয়াৰ মিলিলে, এতিয়া তলৰ লেয়াৰটো আছে। এতিয়া আমাৰ কাম হ'ব কি, তলৰ লেয়াৰটো কেনেকৈ মিলাম। তলৰ লেয়াৰটো মিলাবলৈ আমি গোটেই কিউবটো লুটিয়াই দিব লাগিব। হ'ল, গ্ৰীণটো তলত লৈ ল'লোঁ, তলৰকেইটা আমাৰ তলতে থাকিব। আমি এতিয়া এইবোৰ ধ্যান দিবলগীয়া নাই। ওপৰটোত আমাৰ কাম আহিলে যে আমি ওপৰটোত একেই ব্লুটো প্লাছ বনাব লাগে প্ৰথমতে, কিন্তু ইয়াত প্লাছ বনাবলৈ অথনি ষ্টাইলটো নকৰিব, কৰিবলৈ গ'লে গোটেইখন খেলি মেলি হৈ যাব। নে ইয়াত প্লাছ বনাবলৈ তলত নিবিচাৰিব, কাৰণ তলতো গ্ৰীণ মিলি আছে, সেইকাৰণে ইয়াত প্লাছ বনাবলৈ এতিয়া আমাৰ ফৰ্মুলাত 4টা আছে, সৰু সুৰাকৈ 4টা। তো তাৰে 3টা অকণমান মনত ৰাখিবলগীয়া, বাকী 4 নম্বৰটো ইমান মেজৰ নহয়, এইটো এনেই মনত থাকে। নেক্সট আমাৰ এতিয়া আহিলে এইটো প্লাছ বনাবলৈ। অ'কে, এইটো প্লাছ বনাবলৈ হ'লে আমি কি কৰিব লাগিব, এতিয়া প্ৰথমে চাব লাগিব যে আমাৰ প্লাছটো আল্টিমেটলিটো অলপটো হৈ আছে, এই দুটো টুকুৰা চেঞ্জ কৰিলে, কিন্তু এই টুকুৰা হৈ আছে শুদ্ধকৈ আছে জানো। এই টুকুৰা এইফালে এইটো ৰেড আছিলে, এইটো কাৰণ ৰেড আহিব লাগিব। তো এইফালে এইটো য়েল্লো হৈ আছে, এইটো হোৱাইট আছে অৰিজিনেল, হোৱাইটটো আহিব লাগিব। তো আমি একপাক ঘূৰাই চাওঁ মিলিব, এইটো হোৱাইট মিলিলে, ব্লু হৈ আছে, আৰু এইফালে য়েল্লো এইটো নাই মিলা। তো আমি এই যিটো এনেকুৱা হৈ আছে, এটা এংগুল হৈ আছে, এই এংগুলটো আমাৰ সোঁ ছাইডে ল'ব লাগিব, ৰাইট হেণ্ড ছাইডত আমি ল'ব লাগিব এলটো। এল বুলি ক'লে আমাৰ উল্টা ফালৰ পৰা এল হয়, কিন্তু এইটো এংগুল বুলি কৈছোঁ, এটা কোণ হৈ আছে, আৰু এইফালৰকেইটা আমি বনাব লাগিব। তো এইটো সোঁ ছাইডে লৈ আমি ফৰ্মুলা ইউজ কৰিব লাগিব। ফৰ্মুলাটো আকৌ এবাৰ কৈছোঁ মই, ফৰ্মুলাটো হ'ল ফ্ৰু FRU আৰু ৰুফ RUF, FRUF। এফ এতিয়া আমাৰ ডেছ লগাবলগীয়াকেইটা মই কৈ দিম। ডেছ আমাৰ ৰুফটোত লগাব লাগিব, R ডেছ U ডেছ F ডেছ, আৰু প্ৰথম ফ্ৰুটো যিটো FRU সেইটো আমি ডেছ লগাব লাগিব। তো ফ্ৰু মই কেনেকৈ কৰিম, মই প্ৰথমতে শিকাই গৈছিলোঁ যে সেইটো ক্লকৱাইজ এণ্টি কৰিব। এফ মানে ফ্ৰণ্ট, ক্লকৱাইজ ঘূৰালোঁ, এনেকৈ আছিলে, মই এইটো ঘড়ীৰ দিশত ঘূৰালোঁ, ক্লকৱাইজ FR আমি ৰাইট হেণ্ড ছাইডে ঘূৰালোঁ, ডিছপ্লেচ হৈ গ'ল, এইবোৰ চিন্তা নকৰিব। FR এবাৰ ইউ এইটো ঘূৰালোঁ, হ'ল। এইবাৰ আহিলে ৰুফ, ফ্ৰু ৰুফ একেলগতে আছে গোটেইটো, সেইকাৰণে ৰুফটো এবাৰ ডেছ লগাব লাগিব, আৰটো ডেছ লগালোঁ, মানে এণ্টি ক্লকৱাইজ ঘূৰালোঁ এঘৰ, হ'ল। ইউটো মই আকৌ এণ্টি ক্লকৱাইজ ঘূৰালোঁ এবাৰ। তাৰপাছত আহিলে আমাৰ এফটো এণ্টি ক্লকৱাইজ ঘূৰালোঁ। এতিয়া আমাৰ অথনি এনেদৰে আছিলে, এতিয়া আমাৰ কি হ'ল, এডাল আঁচ পোৱালোঁ। এই চুকৰকেইটা বাদ দিয়ক, এইকেইটালৈ ধ্যান নিদিব, চুকৰকেইটাত ধ্যান নিদিব। এতিয়া আমাৰ আপুনি এনেকৈ আছিলে, এই গুটিটো ইয়াৰ পালেগৈ বা যোনটো পালে এইটো পালেগৈ নে বেলেগ এটা আহিলে নাজানো, এইটো ইয়াত গ'লেও যাবও পাৰে, কিন্তু আমাৰ এডাল আঁচ হ'ল। তো হোৱাৰ পাছত আমি কি কৰিম, এইটোৰ লগত এইটো হোৱাইট হৈ গ'ল, এইটো আমি ৰেড ফালে মিলাই দিলোঁ, আৰু অপজিটটো মিলিছে নি চাইছোঁ, নাই মিলা, এই আঁচডালৰ এই অপজিটটো মিলা নাই, এইটো আমাৰ অপজিট ছাইডটো আমাৰ মিলা নাই, হ'ল। ৰেডটো মিলাই ল'লোঁ। যি কি নহওক, এনেকুৱা আঁচ এডাল যেতিয়া হ'ব, আপুনি আঁচডাল এনেকৈ নল'ব, এনেকৈ ল'ব, এই আঁচডালকে ধ্যান দিব, আঁচডাল এনেকৈ ল'ব, কিন্তু ভুলতো এনেকৈ নল'ব। এনেকৈ লৈ পিনে আমি কি কৰিম, সেই একেটা ফৰ্মুলা আকৌ মাৰিম, কাৰণ প্লাছ বনাবলৈ সেই ফৰ্মুলাটোৱেই হয়, আকৌ মাৰিম যে FRU হ'ল। আকৌ আহিলে R ডেছ U ডেছ আৰু F ডেছ। তেতিয়া চাওক, আমি আঁচডাল এনেকৈ লৈছিলোঁ, এতিয়া আমাৰ এনেকৈ এডাল পালোঁ, তাৰমানে আমাৰ প্লাছটো আল্টিমেটলি হৈ গ'ল। এতিয়া আমি টাৰ্গেটটো কি, যে এই কালাৰকেইটা আকৌ চাব লাগে, মিলি আছে নে নাই মিলা। ৰেডটোত আমি মিলাই লৈছিলোঁ, মিলি আছে, কিন্তু এইকেইটা নাই মিলা। এতিয়া আমাৰ কালাৰটো জাষ্ট কালাৰ মিলাবলৈ, এবাৰ এইটোৰ লগত এইটো মিলাবলৈ, এইটোৰ লগত এইটো মিলাবলৈ বেলেগ এটা ফৰ্মুলা, প্লাছটো বনাবলৈ সেইটো ফৰ্মুলা ইউজ কৰিলোঁ,
এতিয়া আমি এই কালাৰকেইটা মিলাবলৈ, এই ৰঙাটো যেনেকৈ মিলি আছে ব্লু লগত ৰঙা ৰেড এইটো হৈ এই মাজৰটোৰ লগত মিলি আছে, ঠিক তেনেকৈ আমি এইকেইটাটো কালাৰ মিলাবলৈ এবাৰ নেক্সট ফৰ্মুলা কালাৰ মিলাবলৈ, সেইটো হ'ল কি RU2 R' U'। মই লিখিতভাৱে দিছোঁ, কালাৰ মিলাবলৈ আমাৰ ফৰ্মুলাটো মই লিখি দিছোঁ। তো প্ৰথম আহিলে কি RU1 হ'ল U2 হ'ল, তাৰ পাছত আহিলে R' U'। নেক্সট আহিলে কি আকৌ এপাক ঘূৰাম RU'। আমাৰ প্লাছটো প্লাছ ভাগে আছে, কিন্তু কালাৰটো মিলিলে নেকি চাইছোঁ, ৰেডটো এবাৰ ডিছপ্লেচ হৈ গ'ল, এইখিনি ডিছপ্লেচ হ'ল, এইফালেও ডিছপ্লেচ হ'ল। ডিছপ্লেচ হ'লেও আমি এবাৰ চেষ্টা কৰিম, যিটো আমি যিকোনো এটাটো সন্মুখৰ ফালে থাকিব হাতত, তেনেকৈ আমাৰ এইটো আছিলে যেনেকৈ যিটো আছে তো এই হালধীয়াৰ ফালে যিকোনো এটা মিলাই দিবলৈ চেষ্টা কৰিম। এই ব্ৰাউনটোৰ ফালে নহ'লে এই ব্ৰাউনটোকে লৈ আহিলোঁ, তো যেতিয়া লৈ আহিলোঁ দেখিলোঁ এইফালে হালধীয়া মিলিলে, এইফালেও মিলিলে, তো এইফালেও ৰেড মিলি গ'ল, এইফালেও মিলি গ'ল, এক পাক ঘূৰাই দিলোঁ, অট'মেটিক মিলি গ'ল। এতিয়া আমাৰ প্লাছ অ'কে আছে, এইফালে ব্ৰাউন অ'কে আছে, এইফালে অ'কে আছে হোৱাইট, এইফালে ব্লু য়েল্ল' অ'কে আছে। আমাৰ এই প্লাছ বনোৱাটো হৈ গ'ল। প্লাছ বনাবলৈ ফৰ্মুলা এটা, থ্ৰু ৰুফ আৰু কালাৰ মিলাবলৈ এটা ফৰ্মুলা RU2 RU'। নেক্সট আমাৰ এতিয়া টাৰ্গেট এই চুকৰকেইটা মিলাবলৈ। আমি দেখি আছোঁ চুকত দুটা মিলি আছে, কিন্তু মিলিলে আমাৰ মিলাকেইটা আমি চাওঁচোন বাৰু, এই মিলাটো মিলি আছে, ৰেডটো এইফালে আহিব লাগিছিলে, নাই মিলা, তাৰমানে এইটো ভুল হৈ আছে। তো এইটো দেখিছোঁ ওপৰ ফালেতো মিলি আছে চুকত, এই দুটা মিলাব লাগে বুলি ভাবিলে নহ'ব, কাৰণ আমাৰ তলৰকেইটা আৰু ইমানখিনি কৰি থাকোঁতে আমাৰ এইকেইটাও অ'কে আছে, এইটো তলত এইটো ভুলকৈ আছে। টোটেলি এই পজিশ্যনকেইটা আমাৰ এইটো অ'কে কৰিব লাগে। তো এইকেইটা অ'কে কৰিবলৈ আমি প্ৰথম চাব লাগিব কি যে কোনটো আমাৰ সঠিক জেগাত আছে। তাৰমানে অথনি যে মই আগৰ ষ্টেপটো লুটিয়াই কৰোঁতে কৰিছিলোঁ, সঠিক জেগা মানে কি এই কালাৰ দুটাৰ মাজত গুটিটো ঠিকে আছেনে নাই। তেতিয়াহ'লে এইটো ৰঙা আৰু ব্লুটো বাদ দিলোঁ, কাৰণ ব্লু আমাৰ ওপৰতে লাগিব, ৰঙা আৰু হোৱাইট আছে, এইটো ৰঙা আৰু য়েল্ল' আছে, এইটো ভুল জেগাত আছে। এইটো আমাৰ হোৱাইট আৰু ৰেড, আমাৰ এইটো কি আছে ৰেড আৰু য়েল্ল' আছে। যদি এইটো ৰেড আৰু হোৱাইট থাকিলেহেঁতেন তেতিয়াও আমাৰ এইটো শুদ্ধ জেগাই হ'লহেঁতেন, কাৰণ এই দুটাৰ মাজত থাকিলেই হ'ল, ইফাল সিফালটো একো ডাঙৰ কথা নহয়, ইফাল সিফালটো একো ডাঙৰ কথা নহয়, ইয়াৰ দুটাৰ মাজত থাকিলে হ'ল। ৰেড আৰু হোৱাইটটো ইফাল থাকিলেও আমাৰ কোনো অসুবিধা নাছিলে, মাত্ৰ মাজত থাকিলে হ'ল, এই ৰঙা আৰু হোৱাইটৰ মাজত ৰঙা আৰু হোৱাইট লাগি থকা গুটিটো থাকিলেই হ'ল। তো এইফালে চাওঁ ব্ৰাউন আৰু য়েল্ল', এতিয়া ব্ৰাউনটো ইয়াত ওপৰত আছেগৈ, য়েল্ল'টো এইফালে আছে, তো তেতিয়াহ'লে য়েল্ল'টোতো ইয়াত নাই, হোৱাইট লাগিছিলে, এইটো ভুল। তেতিয়াহ'লে আমাৰ এইটো ব্ৰাউন আৰু হোৱাইট আছে, এইফালে ব্ৰাউন আৰু য়েল্ল', তাৰমানে এটাও আমাৰ শুদ্ধ নাই। যেতিয়া আমি শুদ্ধ কৰিম, শুদ্ধ কৰিবলৈ এটা আকৌ ফৰ্মুলা আছে, মই কৈছোঁ 4টা ফৰ্মুলা, প্ৰথম দুটা ক'লোৱেই, এটা প্লাছ বনাবলৈ, এটা কালাৰ মিলাবলৈ, দুটা ফৰ্মুলা। এবাৰ এইটো চুকৰকেইটা শুদ্ধ কৰিবলৈ 3 নম্বৰ ফৰ্মুলা। তো এইটো আমি চাব লাগিব, চুকৰকেইটা শুদ্ধ কৰিবলৈ আমি ফৰ্মুলা প্ৰথম কি কৰিম যে কালাৰটো মিলি আছে কাৰণে আমি যিকোনো এফালে লৈ ল'ব পাৰিম, একো নাই। ইয়াত ফৰ্মুলা প্ৰথম এইটো হ'ল কি LURU LURU, টোটেল 8 বাৰ হৈ গৈছেগৈ, LURU। কিন্তু ইয়াত ডেছ লগাবলগীয়া ক'ত আছে মই কৈ গৈছোঁ, প্ৰথম লুৰুটোত এলটোত লগাব লাগিব আৰু লাষ্টৰ ইউটো লগাব লাগিব, লুৰু। আৰু পিছৰ লুৰু শব্দটোত আমি লাষ্টৰ আৰটোতে ইউটোতে লগাব লাগিব, R'U'। এতিয়া হ'ল কথাটো, যিকোনো ফালে ধৰি ল'লোঁ, এল আৰু লাষ্টত ইউটোত লাগিব, লুৰুটো প্ৰথম লুৰু ৱৰ্ডটোত 4টা আখৰ LURU, এলটোত লাগিব, ইউটোত লাগিব। এল ডেছ লেফ্ট ছাইডতো ডেছ লগাম, তাৰমানে কি ক্লক ৱাইজ নঘূৰাওঁ, এণ্টি ক্লক ৱাইজ ঘূৰাম। এবাৰ এনেকৈ আছিলে আমাৰ পজিশ্যনটো, তো এবাৰ এল ডেছ এণ্টি ক্লক ৱাইজ ঘূৰালোঁ, হ'ল। তাৰপিছত ইউটোত আমাৰ কোনো ডেছ লগাবলগীয়া নাই, ডাইৰেক্ট ক্লক ৱাইজ ঘূৰালোঁ, এনেকৈ আছিলে, আমি ক্লক ৱাইজ ঘূৰাই দিলোঁ, হ'ল। এতিয়া নেক্সট আহিলে LU হৈ গ'ল, এবাৰ
আৰটো আমাৰ ক্লক ৱাইজ হ'লোঁ, এনেকৈ আছিলে ক্লক ৱাইজ ঘূৰাই দিলোঁ। LUR, এবাৰ ইউ আছে লাষ্ট, LURU কৈছিলোঁ মই, তো ইউটোত ডেছ লগাব লাগিব, ফাৰ্ষ্ট আৰু লাষ্ট ইউটোত ডেছ লগাম। ইউটো আমাৰ কি হ'ল, আকৌ এনেকৈ লগাম, হৈ গ'ল লুৰু। আকৌ নেক্সট লুৰু দুটা আছে বুলি কৈছিলোঁ ন মই, নেক্সট লুৰুটোত LURU। এইবাৰ কি হ'ব, প্ৰথম দুটাত আমি ডেছ নলগাওঁ, পিছৰ দুটাত লগাম, মানে প্ৰথমটো চিধা ঘূৰাম, পিছৰকেইটা উল্টা। তো লুৰু এল আমি চিধা ঘূৰালোঁ, এইটো আমাৰ চিধা ক্লক ৱাইজ, মই কৈ আছিলোঁ ক্লক ৱাইজ এনেকুৱা হয়, তো আমাৰ ক্লক ৱাইজ ঘূৰালোঁ, এইটো হ'ল। তাৰপাছত ইউটো আমি ক্লক ৱাইজ ঘূৰাম এনেকৈ। আৰ উল্টাকৈ ঘূৰাইছোঁ, আৰটো এনেকৈ আছিলে আমি এনেকৈ উল্টাকৈ ঘূৰাইছোঁ, আকৌ ইউটো আমি উল্টাকৈ ঘূৰাইছোঁ, হ'ল। এতিয়া আমাৰ প্লাছটো জেগাতে আছে, অ'কে মিলি আছে। আৰু বাই চান্স নিমিলিল এনেকৈ যদি এনেকুৱাত যদি থাকি যায় আপোনালোকে এটা কালাৰ মিলাই দিলে হ'ল, এই ব্ৰাউনটো আনি ব্ৰাউনত মিলাই দিলে হৈ গ'ল, বা এনেকৈ আছে য়েল্ল'টো য়েল্ল'লৈ লৈ গ'লেই হ'ল, মিলি থাকিব। এইটো মিলি আছে, হ'ল। আৰু এতিয়া আমাৰ এই পজিশ্যনকেইটাত গুটি আহিলে নাই চাই লওঁ। য়েল্ল' ব্ৰাউন আৰু হোৱাইট, এইটো ভুল হৈ আছে। ৰেড আৰু য়েল্ল' এইটো শুদ্ধ আছে, এইটো ৰেড আৰু য়েল্ল' পজিশ্যন ইফাল সিফাল হ'ব, আমাৰ একো নাই, এইটো শুদ্ধ হৈ আছে। এইকণত থাকিব লাগে, ব্লুটো পোৱা যাব, সেইটো আমি পিছত আনিম। এইটো ৰেড আৰু হোৱাইট, ব্ৰাউন আৰু য়েল্ল' ভুল আছে। ব্লু আৰু হোৱাইট, ব্ৰাউন আৰু হোৱাইট আছে, ব্লু আৰু হোৱাইট আছে, ৰেড আৰু হোৱাইট আছে, ব্ৰাউন আৰু হোৱাইট, এইটো আমাৰ ভুল। অকল এটাই শুদ্ধ পালোঁ আমি, ৰেড য়েল্ল', এইটো ৰেড য়েল্ল'। তেতিয়াহ'লে এইটো আমি এই টুকুৰাটো আমি সোঁ ছাইডে ল'ম, ৰাইট হেণ্ড ছাইড লৈ আমি কি কৰিম, আকৌ এইকেইটা কালাৰ মিলাবলৈ মই একেটাই ফৰ্মুলা, লুৰু হ'ল। এল ডেছ UR ইউ ডেছ লুৰু, আকৌ এল চিধাকৈ, ইউ চিধাকৈ, আকৌ আৰ উল্টাকৈ, আৰ ডেছ, আকৌ ইউ ডেছ উল্টাকৈ, তাৰমানে লুৰু এবাৰ মাৰি দিলোঁ। এবাৰ মাৰি দিয়াৰ পাছত এবাৰ মিলিলে নেকি চাই লওঁ। য়েল্ল' আৰু ৰেড অ'কে আছে, ৰেড আৰু হোৱাইট অ'কে আছে। এইবাৰ এই টুকুৰাটোত কি আছে, ব্ৰাউন আৰু হোৱাইট, আমাৰ এইটো ইয়াৰ দুটাৰ মাজতে আছে, টুকুৰাটো শুদ্ধ আছে। এইটো য়েল্ল' আৰু ব্লু আছে, য়েল্ল' আৰু ব্ৰাউন আছে, তাৰমানে এই টুকুৰাকেইটা নিজৰ নিজৰ জেগাত অ'কে আছে, মাত্ৰ আমি ব্লুটো এইফালে যাব লাগে, ব্ৰাউনটো এইফালে আহিব লাগে। ঠিক তেনেকৈ ব্লুটো ওপৰলৈ যাব লাগে, য়েল্ল'টো তললৈ আহিব লাগে, আৰু ব্ৰাউনটো এইফালে আহিব লাগে, য়েল্ল'টো এইফালে যাব লাগে। তো আমাৰ শুদ্ধ জেগা আছে, আমি এতিয়া খুলি মেলি পোনাই ল'ম। এইটো আমাৰ স্ক্ৰু ড্ৰাইভাৰ লাগিব, খুলিবলৈ হ'লে ইয়াতে খুলিব পাৰিম, কোনোবা ফালে আমাক খোল খাই যাব পাৰে, ক্ষমা কৰিব, খুলিবলৈ চেষ্টা নকৰিব। এইটো আমাৰ স্ক্ৰু ড্ৰাইভাৰ এডাল আনি এইটো খুলি পিনে আমি গোটেইখিনি ইফাল সিফাল কৰি আকৌ লগাম, নাই সেইটো নকৰিব, এইটো মই ধেমালি কৰিবলৈ জাষ্ট ফৰ জকিং, নুখুলিব, এইটো লগাই থ'ব, হ'ল। আমাৰ প্লাছ অ'কে, এইটো অ'কে, তলৰ ৰাউণ্ডখিনি তেনেকৈয়ে আছে, আমি যেনেকৈ বনাইছিলোঁ, হ'ল। আমাৰ এইকেইটাও শুদ্ধ পজিশ্যনত আহিলে বুলি ক'লোঁ, দেখুৱালোঁ আপোনালোকক। এতিয়া আমাৰ লাষ্ট যিটো ফৰ্মুলা বুলি মই কৈছোঁ, তিনিটা হৈ গ'ল। এটা প্লাছ বনাবলৈ, যিটো ফ্ৰু ৰুফ, আৰু এটা আমাৰ কালাৰ মিলাবলৈ, প্লাছটোৰ কালাৰ মিলাবলৈ কৈছিলোঁ, সেইটো হৈ গ'ল দুটা। আৰু 3 নম্বৰটো আহিলে এইকেইটাত শুদ্ধ জেগাত আনিবলৈ, এই চুকৰকেইটা শুদ্ধ জেগাত আনিবলৈ, সেইটো লুৰু আছিলে, এইটো হৈ গ'ল। এতিয়া লাষ্টত যিটো আছিলে এইটো ফৰ্মুলা বুলি মই নাভাবোৱেই, যে সেইটো কি আৰ আৰু ডি, ৰাইট ছাইড আৰু ডাউন, আৰ উল্টা ডি উল্টা, আকৌ আৰ চিধা ডি চিধা, আৰ উল্টা। এইটো আমি কি কৰিম, প্ৰথমতে শুদ্ধটো হৈ আছে, তো আমি এইটো কণ্টিনিউ কৰি থাকিম, এইবোৰ উল্টা পুল্টা হ'লেও চিন্তা নকৰিব, কণ্টিনিউ কৰি থাকিম। আৰ মানে এইডোখৰত আমাৰ ব্লু কালাৰটো ইয়াত পাবগৈ লাগে, আৰ উল্টা ডি উল্টা, আৰ চিধা ডি চিধা। আকৌ এবাৰ মই মানে অলপ ষ্টেণ্ডাৰ্ডত কৈ আছোঁ, যে আৰ ডেছ ডি ডেছ আৰ ডি, ব্লুটো ওপৰ পালেগৈ, বাদ দিলে, এইটো তলৰটো ডিছপ্লেচ হৈ গ'ল, বাদ দিয়ক, এইবোৰ চিন্তা নকৰিব, এইবোৰ ডিছপ্লেচ হ'লেও একো চিন্তা কৰিব লাগে, চবফালে ডিছপ্লেচ হৈছে, চিন্তা কৰিব নালাগে, মাত্ৰ নিজৰ পজিশ্যন ৰাখিব। এইটো ব্লুটো যেতিয়া আহিলে আমি এইটো এক পাক ঘূৰাই ল'লোঁ, আঙুলি হাতবোৰ এৰি নিদিব পটককৈ, নিজৰ জেগাটোতে ৰাখিব। আকৌ একেটা ফৰ্মুলা, আৰ ডেছ
ডি ডেছ আৰ ডি। আকৌ ইটো ভাষাত কৈছোঁ আৰ উল্টাকৈ কৰিছোঁ, ডি উল্টাকৈ কৰিছোঁ, আৰ এবাৰ ক্লক ৱাইজ চিধা, ডি চিধা। তথাপিতো ব্লুটো ওপৰ পোৱাগৈ নাই। আৰ এণ্টি ক্লক ৱাইজ, ডি এণ্টি ক্লক ৱাইজ মানে উল্টা, আৰ ক্লক ৱাইজ মানে চিধা, ডি চিধা হ'ল। আকৌ পোৱাগেই নাই, এইটো ব্লু ইয়াহে পালেহি, পাব দিয়ক। আৰ উল্টা, ডি উল্টা, আৰ চিধা, ডি চিধা। তো ব্লু ওপৰ পালেগৈ আমাৰ হৈ গ'ল। এইটো থাকিব দিলোঁ আমি। আকৌ এইটোৱে আনি ল'লোঁ একপাক ঘূৰাই। আকৌ একেটাই ফৰ্মুলা, আৰ উল্টা, ডি উল্টা, आर सीधा डी सीधा, आर उल्टा डी उल्टा, आर सीधा डी सीधा, आर उल्टा डी उल्टा, आर सीधा डी सीधा, आर उल्टा जेतियाলৈকে নহয় মাৰি থাকিব, ডি উল্টা আৰ চিধাকৈ ডি চিধাকৈ। আমাৰ ব্লুটো ইয়াত পাই গ'লগৈ। তাহলে আমাৰ এটা আছে, এইটো আছে। এইবোৰ উল্টা পুল্টা হৈ গ'ল, এইবোৰ থাকিব দিয়ক, চিন্তা নকৰিব। আকৌ আমাৰ একেটাই ফৰ্মুলা, বেলেগ নাই। চুকৰকেইটা লাষ্টত মিলাবলৈ এইটোৱে ফৰ্মুলা। প্ৰথমতে শুদ্ধ পজিশ্যন নিবলৈ এইটো ফৰ্মুলা আছিলে, এতিয়া আমি কালাৰবোৰ এইটো ইফালে নিবলৈ এইটো এনেকৈ চেঞ্জ কৰিবলৈ একেটাই ফৰ্মুলা, বেলেগ নাই। আৰ উল্টা ডি উল্টা, আৰ চিধাকৈ ডি চিধাকৈ, আৰ উল্টা ডি উল্টা, আৰ চিধাকৈ ডি চিধাকৈ হৈ গ'ল। আমাৰ এইটো পাই গ'ল। পোৱাৰ পাছত আমি এতিয়া ৰঙাটো ৰঙা ফালে লৈ গ'লোঁ। অ'কে, আমাৰ কাম ফিনিছ। আমাৰ এইখিনি উল্টা পুল্টা হৈছিলে, নিজে নিজে মিলি গ'ল, দেখিছেনে? তো আপোনালোকে ফৰ্মুলা ভুল নকৰিব, অট'মেটিক মিলি যাব। একো জটিল নহয় আৰু বৰ ইজিও নহয়, অকণমান ধ্যান দিবলগীয়া থাকি যায়। অ'কে, আৰু যদি আপোনালোকে কিবা কমেণ্ট জনাব বিচাৰে মোক কমেণ্ট কৰি জনাব পাৰে, বা আপোনালোকে যদি ইনকেছ বেলেগ কিবা পাইছে তেতিয়াহ'লে মোক কমেণ্ট বক্সত লিখিবও পাৰিব। আৰু যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নকৰি। আৰু মোৰ চেনেলটোত অকল এটা বিষয়তে ভিডিঅ' নাহে, মই বিভিন্ন টাইপৰ ভিডিঅ' বনাই আছোঁ, আৰু আপোনালোকে ভিডিঅ'বোৰ চাব পাৰিব। আৰু তাত আপোনালোকৰ ছাজেশ্যন, উপদেশ দিবলগীয়াখিনি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু সকলোখিনি মোৰ ভিডিঅ' অসমীয়া ভাষাতে মই বনাবলৈ চেষ্টা কৰি আছোঁ। ধন্যবাদ।